সকলোলৈকে নমস্কাৰ। আজি আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো ৩ নং গমাৰিগুৰি গাঁৱৰ মূল পথটোৰ কাষতে আছে, যিটো আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো, সেইটোৰ পথটোৰ নিৰ্মাণৰ কাৰ্যসূচী আজি শুভ কৰা হৈছে। এই পথটো আপোনাৰ ৩ নং গমাৰিৰ পৰা ৪ নং গমাৰিগুৰি সংযোগী পথ হ'ব। আৰু পথটো নামাকৰণ কৰা হৈছে আমাৰ ককা দেউতা সত্ৰাম দাস এগ্ৰ'বান নামেৰে নামকৰণ কৰা হৈছে। ৰাইজৰ সুবিধাৰ কাৰণে আজি উদ্বোধন কৰিবলৈ পঞ্চায়তৰ প্ৰতিনিধি, দলীয় প্ৰতিনিধি, এনেদৰে গাঁৱৰ স্থানীয় ৰাইজ গোট খাইছে। এই ৰাস্তাৰ পৰা ৪ নং গমাৰি ৰাস্তালৈকে কানেক্টিং হ'ব। এই ৰাস্তাৰ যোগেদি আপোনালোকে অহা যোৱা কৰিবৰ কাৰণে এটা সুবিধা হ'ব। যিহেতু এই ৰাস্তাৰ দুয়োপাৰে বহল নিতিপতি ৰাস্তা আৰু নৰালি ৰাস্তা, তাৰ পাৰত মানুহবিলাক অহা যোৱা কৰিবলৈ অসুবিধা হয় নিশ্চিত কৰিছোঁ। সেয়েহে এই ৰাস্তাটোত আমি আবণ্টন দিছোঁ। নামটো হৈছে এগ্ৰিবান ফ্ৰম সুবনগাঁও, সত্ৰম দাস ৩-৪ নং কানেক্টিং ৰোড। ইয়াত ইতিমধ্যে এষ্টিমেট এমাউণ্টটো আমি 4,82,564 টকা ধৰিছোঁ। এই ৱেজ যিটো আপোনাৰ মাটিৰ কাম হ'ব 2,38,594 টকা ইতিমধ্যে মাটিৰ কাম হ'ব। আৰু মেটেৰিয়েল এটা কালভাৰ কৰিব আছিল, সেইটোৰ নামত 2,42,900 টকা। আৰু মেইনটেনেঞ্চ যিসকল ইয়াত জব সন্ধাই কাম কৰিব 1,065জনে ইতিমধ্যে কাম কৰিব পাৰিব। গোটেইখিনি কাম কৰোঁতে আপোনালোকে এখন কমিটি বনাই ল'ব। কমিটিখনত 2-3জন মানুহে বস্তুটো নিৰীক্ষণ কৰিব। কোনে কোন জব কাৰ্ডত কাম কৰিছে, জব কাৰ্ডৰ নাম্বাৰ, একাউণ্ট নাম্বাৰ এইখিনি সংগ্ৰহ কৰি আমাৰ পঞ্চায়তত ইতিমধ্যে আমি GRS আছে, জীৱন ডাঙৰীয়া, তেখেতে সংগ্ৰহ কৰিব। এটা কথা হ'ল কি, আপোনালোকে সেই কমিটিখনে মই এটা প্ৰচেছ কৰিছোঁ 10টা ৱাৰ্ডতে এনেকুৱা এনেকুৱা কামবিলাকত। কমিটিখনে ইয়াত যিমান কেইজন মানুহে কাম কৰিব, গোটেইকেইজনৰ যদি 100জন মানুহে কাম কৰিছে, 100জন মানুহে কাম কৰা সম্পূৰ্ণ তলত লিখি দিব যে 100জন কাম কৰা মানুহে সত্য, আৰু সেইমতে ইতিমধ্যে আমি স্থলখন যিমান দিবলৈ দিয়া হৈছে সেই বস্তুটো তাত লিখিতভাৱে দিব। ইয়াতে প্ৰতিনিধি আছে আমাৰ AP ডাঙৰীয়ানী, ভাইচ প্ৰেচিডেণ্ট আছে। আজি AP ডাঙৰীয়ানী ইতিমধ্যে উপস্থিত নাই, তেখেতৰ ক'ভিড পজিটিভ হোৱাৰ বাবে উপস্থিত হ'ব নোৱাৰিলে। গতিকে আপোনালোকে সুচাৰুৰূপে কামটো পৰিচালনা কৰিব। ইয়াৰ পিছতে মই সন্মানীয় জিলা বিজেপি সম্পাদক সোণাপুৰ ডাঙৰীয়াক দুআষাৰ মন্তব্য দাঙিবলৈ কৈছোঁ, আৰু লগতে শুভোদয় ভাগ কৰিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে সোণাপুৰ ডাঙৰীয়াক অকণমান মৰম যাচিব বিচাৰিছে এখন ফুলাম গামোচাৰ। ইয়াৰ পিছতে নিৰঞ্জন ডাঙৰীয়া
বাইদেউ আমাৰ চন্দ্ৰাম স্বৰ্গীয় চন্দ্ৰাম দাস ডাঙৰীয়া ভৱনত ছত্ৰাম দাস ডাঙৰীয়া ভৱনত একেমান নিৰ্মাণৰ উপস্থিত হোৱা সকলোৱে শ্ৰদ্ধা ইয়াত উপস্থিত থকা আমাৰ গাঁও পঞ্চায়তৰ সভাপতি কনকবুৱা ডাঙৰীয়া, উপসভানেত্ৰী মন্ত্ৰী গগৈ ডাঙৰীয়ানী, আমাৰ এই অঞ্চলৰ সমাজকৰ্মী ইনাম দাস ডাঙৰীয়া, আদি সন্মানীয় ৰাইজসকল সকলোকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি পুৱাতে এই অনুষ্ঠানটোত উপস্থিত হ'বলৈ পাই ভাল পাইছোঁ যে এটা বহুদিনীয়া সমস্যা আছিল, যিহেতু ৩ নম্বৰ আৰু ৪ নম্বৰলৈ যোগাযোগ অতি প্ৰয়োজন আছিল বান ৰাস্তা। গতিকে সেইটো স্থানীয় ৰাইজৰ সহযোগত বিশেষকৈ বিষ্ণুৱে দায়িত্বটো বেছিকৈ লৈছিল। গতিকে পঞ্চায়ত কৰ্তৃপক্ষই আমাৰ প্ৰকল্প সঞ্চালক কাৰ্যালয়ৰ পৰা এই বস্তুটো অনুমোদন হৈ আহিল। এই ৰাস্তাটো শুভাৰম্ভ কৰিবলৈ আহিছিল। গতিকে এটা সুন্দৰ ৰূপত যাতে ৰাস্তা নিৰ্মাণ কৰি ৰাইজৰ সুবিধাৰ্থে অৰ্পণ কৰিবৰ কাৰণে পঞ্চায়ত কৰ্তৃপক্ষ, পঞ্চায়তৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ, এই নিৰ্মাণ কমিটি সকলোৰে সহযোগত এটা সুন্দৰ বান্ধ নিৰ্মাণ কৰি ৰাইজক উচৰ্গা কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাই আজি এই শুভাৰম্ভণি কৰিবৰ কাৰণে আগবাঢ়িছোঁ। মোক সহযোগ কৰিবৰ কাৰণে পঞ্চায়তৰ সভাপতি উলি দিব দিছেনে? দিয়ক, ঠিক আছে কৈছা নহয় জানো? হ'ব সকলো আপুনি আহিছে লগত